এভৰিৱান কি খবৰ আশা কৰোঁ আপোনালোক সকলো চাগে ভালে আছে আৰু আজি ভিডিঅ'টো মই আবেলি পৰা ষ্টাৰ্ট কৰিছোঁ ক্লাছৰ পৰা আহিলোগে আজি সোনকালে শেষ হ'ল লাঞ্চ টাইমৰ আগতে আজি আমাৰ ক্লাছ শেষ হৈ গ'ল আৰু এতিয়া গৈ আছোঁ ধনশ্ৰী হোষ্টেল আচলতে সেইটোৱে হয় মানে ধনশ্ৰী হোষ্টেলৰ সাইডৰ ৰাস্তাটোদি আমাৰ জিৰিলে যায় আৰু এতিয়া আসলে মোৰ ভণ্টি এজনী আহি আছে মই আগতে ডিব্ৰুগড়ত থাকোঁতে যেটো হোষ্টেলত আছিলোঁ সেই তাৰ হোষ্টেলৰ মানে তাৰ জুনিয়ৰ আছিলে সেই ভণ্টিজনীয়ে ইয়াত আছামিজ ডিপাৰ্টমেণ্টত ইয়াত তাই এডমিশ্যন লৈছে আৰু তাই পালে ধনশ্ৰী হোষ্টেল তাই আহি আছে যিহেতু এডমিশ্যন লোৱা হৈ গ'ল আৰু এতিয়া তাইকে লগ কৰোঁগৈ বুলি গৈ আছোঁ আৰু তাই হোষ্টেলৰ ৰুমৰ চাবিও মোৰ ওচৰত আছিলে গতিকে যাওঁ তাই যিহেতু নতুনকৈ আহিছে ইমান কাকো তেনেকৈ চিনি তিনি নাপায় সেইকাৰণে যাব লাগিছোঁ আৰু মোৰ এইটো ভিডিঅ' আপোনালোকে একেবাৰে শেষলৈকে চাব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইবটো কৰি দিব আজি মানে ওলাই যাওঁতে বহুত মানে ভাল আৰু গ্ৰীণ টি পেকেট এটা আনিছিলোঁ সেইকাৰণে এতিয়া আনিলোঁ যে পুৰা চাহ কাপ খালেহে মানে এতিয়া ভাল লাগিব আৰু এইফালে দেখোঁ চবতে ৰিংকি ৰিংকি হাই এভৰিৱান অলপ সময়ৰ আগত আহি হোষ্টেল পালোহি আৰু এঘণ্টামান লাগিলে বস্তুখিনি চব ঠিক ঠাক কৰিলোঁ তাইও আহিলে তাইৰ ঘৰৰ মানুহ আহিছিলে লগত আৰু ৰুম চুম ঠিক কৰি থাকোঁতে আৰু তাত গৈ মানে ভিডিঅ' কৰিব নহ'ল কাৰণ বাকী পেৰেণ্টছবোৰো আহি আছিলে এনেই চব সময়তে মানে চব জেগাত পটককৈ ভিডিঅ'টো কৰি দিবলৈ অকণমান বেয়া লাগিছে সেইকাৰণে নকৰিলোঁ আৰু তাৰপিছত হোষ্টেল আহিয়ে নহয় হোষ্টেল অহাৰ আগতে চাইকেলৰ দোকানত গৈছিলোঁ পাহৰিয়ে গৈছিলোঁ চাইকেলৰ দোকানত গ'লোঁ চাইকেল চালোঁগৈ তাইৰ কাৰণে আৰু ময়ো চাইকেলখন এক্সচেঞ্জ কৰিম বুলি ভাবিছিলোঁ আৰু সেয়াই আহি পাই পৰা প্ৰেজেণ্টেশ্যনৰ কামত লাগি আছোঁ ইমানেই আছে নহয় মোৰ মানে একো কৰাই হোৱাগৈ নাই মই ভিডিঅ' ষ্টাৰ্ট কৰাৰ পাছত সেইদিনাখনে আজি 3 দিনমান গ'ল তাৰপিছতহে ভিডিঅ'টো আকৌ আজি ষ্টাৰ্ট কৰিব পাৰিছোঁ আচলতে প্ৰেজেণ্টেশ্যন সেইখিনিতো বেলেগ এটাই চেপ্টাৰ কালি মানে মই যে আপোনালোকক আগতেও কৈছোঁ মোৰ ৰাতিপুৱাই য়োগা ক্লাছ থাকে যিটো CBCT আমাৰ এটা ল'ব লাগে সেই য়োগা ক্লাছলৈ গৈ থাকোঁতে মানে যিটো CV ৰমন হোষ্টেল আছে ন বইজ হোষ্টেল সেইডোখৰৰ ওচৰতে মানে এটা বহুত বেয়া ধৰণে মানে মোৰ এক্সিডেণ্ট এটা হৈ গ'ল সেইটো কাৰণে কালিটোতো পুৰা বিষত থাকিব পৰা নাই ইভেন এতিয়াও মোৰ এইখন হেণ্ড মানে লেফ্ট হেণ্ডটো ভালছে পুৰা মুভমেণ্টটো মানে কৰিব পৰা নাই আৰু এতিয়া জানেনে আজি মই ফাৰ্ষ্ট টাইম এম্বুলেঞ্চত উঠি ক্লাছলৈ যাম মানে মই কালি তাত আহোঁতে কৈ থৈ আহিছে যে ড্ৰেছিং কৰিব হ'লে মই নিজেও কৰিব পাৰিম ড্ৰেছিংটো কিন্তু মানে মোৰ ওচৰত গোটেইখিনি বস্তু নাই কালি আনিলোঁ 2টামান বস্তু থাকি আহিলে মানে বেলেগক আনিব দিছিলোঁ আৰু এতিয়া সেইটো কাৰণে মই কালি তাত কৈ পঠাইছে যে ড্ৰেছিং কৰিব হ'লে এম্বুলেঞ্চখন মাতি দিবা গৈ পিনে লৈ আহিবগৈ বুলি সেইটো কাৰণে এতিয়া তলত মাহীহঁতক কৈ মেলি এম্বুলেঞ্চখন মটুৱালোঁ আৰু আজি ৰিংকি গগৈ এম্বুলেঞ্চত ঠিক ক্লাছলৈ যাব মানে ড্ৰেছিংটো কৰাৰ পাছতে আকৌ সেই এম্বুলেঞ্চৰ দাদাজনক কৈ পিনে একদম ক্লাছ যামগৈ আৰু বাকী ভিডিঅ'টো আজি চাই থাকক সেইটো ভিডিঅ' আজিয়ে শেষ কৰি দিম আৰু আজি সুৰভিৰ টেবুল মানে কিতাপ বহীতকৈ বেছি পুৰা টেমা চেমা পলিথিন মোনা একদম ভৰ্তি হৈ আছে তাই ঘৰৰ পৰা আজি দেউতাক আহিছিলে কিন্তু মই লগ নাপালোঁ বাৰু এইফালে পুৰা ওৱান অফ মাই ফেভৰেট তেল পিঠা লৈ আহিছে
তাৰপাছত এইফালে খালি এইখিনি লছ কৰা হয় দেই, লছ কৰা এইখিনি ইমান স্নেহা ঘৰৰ পৰা আহোঁতে দি থৈ গৈছিলে মাক দেউতাকে। আৰু এইফালে নাচপতি, আপেল আৰু এইটো বোকাখাটৰ পেৰা। আৰু ইয়াত যিটো বস্তু আছে নহয়, অ' গড, মোৰ বহুত দুখ লাগিছে আজিৰ দিনটোত যে এইটো বস্তু আনিছে। কি হয় মই ক'ম বাৰু ৰ'ব। আৰু মোৰ টেবুলতো এটা টেমা আছে, কিন্তু সেইটো মোৰ নহয়, স্নেহা ভাগৰ হয়। মইতো খাই খাই শেষে কৰিলোঁ। নাৰিকলৰ লাডু আনিছিলে স্নেহাৰ মাকে। আৰু ইছমে কিয়া হে, কি মানে ইমান দুখ লগা বস্তু আছে আজিৰ দিনটোত মোৰ কাৰণে, মই আপোনালোকক কৈ আছোঁ ৰ'ব। এভৰিৱান, অলপ আগত ক্লাছৰ পৰা আহিলোঁ আৰু অথনি যাওঁতে দেখাইছিলে সেই এম্বুলেঞ্চত গ'লোঁ। তাৰপিছত হেল্থ চেণ্টাৰত ফাৰ্ষ্টে গ'লোঁ, তাত গৈ ড্ৰেছিং কৰাই ল'লোঁগৈ। তাৰ পাছতে ক্লাছলৈ গ'লোঁ। আচলতে ক্লাছ নোযোৱা হ'লেও হয়, মানে এনেকুৱা নহয় যে মই যদি ছাৰ বা মেমহঁতক কওঁ তেতিয়া অবভিয়াছলি বুজি পাব কিবা এটা প্ৰব্লেম হৈছে। কিন্তু মানে কথাটো কি হয়, যেতিয়া পাছত দিম বুলি থৈ দিলে, তাতে আগৰটো ভিডিঅ' যদি চাইছে গম পাইছে, তেন্তে আফটাৰ দিৱালী ফেষ্টিভেল আমাৰ ইউনিভাৰ্চিটিত পূৰা প্ৰেজেণ্টেশ্যন আৰু এছাইনমেণ্টৰ ফেষ্টিভেল চলি থাকে ন। তো এতিয়া ইমানবোৰ মানে এছাইনমেণ্ট কিবা কিবি প্ৰেজেণ্টেশ্যন পেণ্ডিং হৈ আছে, মানে দিবলগীয়া আছে। তো আজিটোতো মই নিদিওঁ, পাছত দিম বুলি কোৱা হ'লে অবভিয়াছলি মানি ল'ব, কিন্তু মোৰ মানে পাছত বহুত বাৰ্ডেন হ'লগৈহেঁতেন। সেইকাৰণে ভাবিলোঁ নাই, গৈ পেলাই যেনে তেনে গৈ দি থৈ আহোঁ বুলি। চব দি মেলি আহিলোঁ আৰু মই ভিডিঅ' ক্লিপছ দেখিছিলোঁৱে। আৰু এটা কথা, অথনি মানে মই যে তাত আছোঁ ন, মইতো কালিটোতো একো ক'ব নোৱাৰোঁ, কাৰণ কালি পূৰা ফুল মানে সাংঘাতিক বিষ। আৰু মোৰ এইখন হেণ্ডত, আনকালে মই সদায় ভিডিঅ' কৰোঁতে এনেকৈ কেমেৰাটো থৈ মানে হাতে ধৰি লওঁ, কিন্তু আজি মানে অথনি অলপ সময় ধৰিয়ে মোৰ আৰু বেছি বিষ হৈ গ'ল। তাত এইখন হাতত মানে পূৰা বেজী দিছে ন, আৰু বেজী দিলে নৰ্মেলি ইমান বিষ চিষ নহয়, কিন্তু কালি মোক টিটেনাছ দিছে এইবোৰ পূৰা দুখ চুখ পোৱাৰ কাৰণে। আৰু এটা বিষৰ বেজী দিছিলে, কিন্তু মই নল'লোঁ, মানে অলপ লাগিলে সহ্য কৰিম, ইমান মানে পটককৈ বিষৰ বেজী হওক বা এনেকুৱা পেইন কিলাৰ হওক খোৱাটো ইমান এটা ভাল নহয় ন। সেই মই নল'লোঁ, বেজীয়ে টিটেনাছটোৱে ল'লোঁ। আৰু তাৰপিছত সেই লোৱাৰ কাৰণে হাত চাত বিষ। আৰু মইতো কালি একো গম নাপাওঁ, ৰুমত কোনোবা খবৰ ল'বলৈ আহিছে মেলিছে। তাৰপিছত আজি যেতিয়া ক্লাছ কৰিছোঁ, মানে প্ৰেজেণ্টেশ্যনটো দিওঁতে আজি আনকি মই বহি পিনে দিছোঁ, চবেইটো ষ্টেণ্ডিং পজিশ্যনত দিছে। তাৰপিছত আহি মেলি বহি থাকোঁতে মীনা, মোৰ লগত কালি যিকেইজনী মানে আছিলে, সিহঁতিও তাতে লগতে আছিলে ন। তাৰপিছত দেখিছোঁ পূৰা ভিডিঅ' কৰি ৰাখিছে, মোৰ গোটেই মানে ভাইৰেল। আৰু মই মানে কি হ'ল, এইডোখৰত মানে মই ইয়াতে মানে এইবোৰ পূৰা ড্ৰেছিং কৰিছিলে ন। তাৰপিছত কালি মানে এইখিনি কৰোঁতে মই আজিলৈকে কেতিয়াও মানে এইবোৰৰ কাৰণে কেতিয়াও মই হস্পিটেল বা তেনেকুৱা একো গৈ পোৱা নাই। এনেইতো নৰ্মেলি হস্পিটেলত যাওঁ বা এবাৰ দুবাৰ এডমিটো হৈ পাইছোঁ অসুখৰ কাৰণে, কিন্তু এনেকুৱাবোৰ কাটা চিঙা মানে হোৱা নাই আজিলৈকে। তাৰপিছত কালি মানে যেতিয়া কপাহটোলে এনেকৈ পূৰা চাফা কৰিবলৈ আহিছে, মই ভয়তে মানে এবাৰ চিঞৰি দিলোঁ, কাৰণ মই ভাবিছোঁ কি কেলে লৈ মেলি আনিছে। তাৰপিছত ভয় খাই গ'লোঁ। তাৰপিছত সেইবোৰকে মানে ইটছ এণ্ড এভৰিথিং গোটেইখিনি ভিডিঅ' কৰি মেলি ৰাখিছে। এতিয়া মই ক্লাছলৈ গৈছোঁ, চবেই সুধিছে, মই ইমান পটককৈ চবেই কেনেকৈ গম পাই গ'ল, মইতো কাকো কৈ ফুৰা নাই ন মোৰ এইটো হৈছে সেইটো। তাৰপিছত কৈছে ন আমি চবেই মীনাৰ ভিডিঅ' দেখিছোঁ। মই তাইক তাৰপিছত সুধিছোঁ, তোৰ মানে হৈ গ'ল মোৰ ভিডিঅ' ভাইৰেল কৰি পিনে? কাৰণ মোক জমনিও লাগিছে পিছত দেখি, আৰু মানে কালি বহুত বেছি বিষো হৈ আছিলে ন, আৰু এক্সাৰচাইজ সেইবোৰ চব কৰিলোঁ মেলিলোঁ কালিয়ে। বাকী ৰিপৰ্ট ইমানো মানে ৰিপৰ্ট একো বেয়া নহয়, ভালেই। খালি কথাটো হ'ল কি, মানে অকণমান এতিয়া ঘাঁবোৰ কেঁচা হৈ আছে, বা য'ত মানে দুখ পাইছোঁ অলপ দিনলৈ বিষ চিষবোৰ থাকিব আৰু বাকী সিমানেই। এতিয়া বৰ্তমান ভালে আছোঁ মানে বিষটো কমিছে, সেইকাৰণে এতিয়া পূৰা একদম পটপটাই থাকিব পাৰিছোঁ। নহ'লে মানে মোৰ কালি দিনটোতো পূৰা একদম ভৰিটো অকণমান ওপৰলৈ কৰি পিনে পূৰা তাৰপিছত শুয়ে আছোঁ আৰু আজিলৈ মই এইটো ভিডিঅ' ইমানতে সামৰিছোঁ। আৰু আজি ইমান মানে দুখ লাগিছে, ইনেওতো বিষ চিষ হৈয়ে আছে, আৰু যদি মানে খানাটো বহুত মানে হোষ্টেল অহাৰ পৰা মানে একদম মানে বহুত খাওঁ লাগি থাকে যে ভাল কিবা এটা পাওঁ। আজি ৰুমমেটৰ ঘৰৰ পৰা মানুহ আহিছে, পূৰা হাঁহৰ মাংস লৈ আহিছে, কিন্তু আনফৰ্চুনেটলি আজি থাৰ্ছডে হয়, থাৰ্ছডে মই একো মানে নন ভেজ নাখাওঁ। আৰু হ'ব দে, আৰু ফল মূলকে খাম আৰু বাকী আজিলৈ এইটো ভিডিঅ' মই ইমানতে সামৰিছোঁ। আপোনালোকে চাই যদি ভাল পালে তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো যদি আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইবটো কৰি দিব। বাই বাই।